আপুনি কিমান টকা উপাৰ্জন কৰে, আপোনাৰ বেংকত কিমান টকা বেলেঞ্চ আছে, এইবোৰতকৈ আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল যে আপোনাৰ লগত থকা টকা সম্পৰ্কে আপুনি কি ভাবে। হয় বন্ধুসকল, আজিৰ আলোচনাৰ মূল বিষয়বস্তু হৈছে আপোনাৰ লগত থকা টকা সম্পৰ্কে অথবা টকা সম্পৰ্কে আপোনাৰ ধাৰণা কি। কাৰণ টকা সম্পৰ্কে থকা সঠিক চিন্তাই আপোনাৰ ভৱিষ্যত সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে। আমি বেছিভাগেই টকাক কিবা এটা অৰ্জন কৰিবলগীয়া বস্তু বুলি ভাবোঁ। আমি ভাবোঁ যে টকা কেৱল উপাৰ্জন কৰিব লাগে। টকাক হেৰুৱাৰ ভয় কৰোঁ, টকা বেছিকৈ খৰচ কৰিবলগীয়া হয় বুলি চিন্তা কৰোঁ। এইবোৰ হৈছে এবিউণ্ডেন্স মাইণ্ডছেট, অৰ্থাৎ প্ৰাচুৰ্যৰ মানসিকতা। আৰু ইয়াৰ বিপৰীতে আছে স্কেয়াৰচিটি মাইণ্ডছেট, অৰ্থাৎ অভাৱৰ মানসিকতা। অভাৱৰ মানসিকতাই আপোনাক সদায় কিবা এটা পাবলৈ শ্ৰম কৰিবলৈ বাধ্য কৰে। কিন্তু প্ৰাচুৰ্যৰ মানসিকতাই আপোনাক সেই টকাৰে কিদৰে কাম কৰাব পাৰি সেই বিষয়ে চিন্তা কৰিবলৈ সাহস দিয়ে। এই ক্ষেত্ৰত যদি আমি উদাহৰণস্বৰূপে লওঁ, তেনেহ'লে বিশ্বৰ অন্যতম ধনী ব্যক্তি এলন মাস্কৰ কথা আমি ল'ব পাৰোঁ। তেওঁৰ বৰ্তমান মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় $250 বিলিয়ন। তেওঁৰ ধন টেছলা, স্পেচএক্স বা নিউৰেলিংকৰ দৰে ডাঙৰ ডাঙৰ কোম্পানীত ইনভেষ্ট হৈছে। তেওঁৰ মনত টকা উপাৰ্জন সাধাৰণ চিন্তা নাছিল। তেওঁৰ চিন্তা আছিল পৃথিৱীখনক কিদৰে সলনি কৰিব পাৰি। এলন মাস্কে ভাবিছিল যে পৃথিৱীৰ উষ্ণতা নিয়ন্ত্ৰণ কৰিবলৈ বৈদ্যুতিক গাড়ী বনাব লাগিব, যাৰ ফলস্বৰূপে আমি টেছলা পালোঁ। তাৰ উপৰিও এলন মাস্কে ভাবিছিল যে মানুহক এটা গ্ৰহৰ পৰা আন এটা গ্ৰহলৈ যাব পৰাকৈ মহাকাশ যাত্ৰা সম্ভৱ কৰিব লাগিব, যাৰ ফলত স্পেচএক্সৰ সৃষ্টি হৈছিল। তেওঁৰ এই কামবোৰৰ চিন্তা টকাৰ অভাৱৰ পৰা অহা নাছিল, বৰং বিশাল সম্ভাৱনা অৰ্থাৎ পচিবিলিটিৰ পৰা আহিছিল। তেওঁ ধনক তেওঁৰ ডাঙৰ সপোনবোৰ পূৰ কৰাৰ বাবে এটা উপকৰণ অৰ্থাৎ টুল হিচাপে গণ্য কৰিছিল। এইটোৱে হৈছে প্ৰাচুৰ্যৰ মানসিকতা, যিয়ে তেওঁক আজিৰ এই স্থিতিলৈ লৈ গ'ল আৰু অন্যতকৈ তেওঁক পৃথক কৰি আমাৰ আগত প্ৰতিষ্ঠা কৰালে। আমি বিশ্বৰ অন্যতম ধনী ব্যক্তি ইলন মাস্কৰ কথা আমি গম পালোঁ। যদি আপুনি আপোনাৰ ভৱিষ্যত সলনি কৰিব বিচাৰে, তেন্তে আপুনিও আপোনাৰ ধনৰ ওপৰত থকা চিন্তা সলনি কৰিব লাগিব। ইয়াৰ বাবে আমি 3টা গুৰুত্বপূৰ্ণ পদক্ষেপ ল'ব পাৰোঁ। প্ৰথমটো হৈছে আপোনাৰ চিন্তাৰ পৰা অভাৱ শব্দটো আঁতৰাই দিয়ক। সদায় ভাবক যে সুযোগবোৰ সীমাহীন। ধনক ভয় নকৰি ধনৰ কাম কৰা শক্তিটো বুজিবলৈ চেষ্টা কৰক। 2 নম্বৰ, ধন অৰ্থাৎ টকাক উপকৰণ হিচাপে ব্যৱহাৰ কৰক, আপোনাৰ টুল হিচাপে ব্যৱহাৰ কৰক। কেৱল টকা জমা কৰি নাৰাখিব, ইয়াক আপোনাৰ ভৱিষ্যত সপোন পূৰ কৰিবলৈ বিনিয়োগ কৰক। সেয়া আপোনাৰ বিজনেছ হওক, মিউচুৱেল ফাণ্ড হওক বা ষ্টক মাৰ্কেটত হওক, আপুনি ইনভেষ্ট কৰা অভ্যাস কৰক। 3 নম্বৰ হৈছে আপুনি নিজৰ জ্ঞানৰ বাবে ইনভেষ্ট কৰক। সৰ্বশ্ৰেষ্ঠ বিনিয়োগ হৈছে নিজৰ জ্ঞানৰ ওপৰত কৰা বিনিয়োগ। কিতাপ পঢ়ক, নতুন দক্ষতা শিকক, কাৰণ আপোনাৰ মগজুৰ চিন্তাই আপোনাৰ বেংক একাউণ্টৰ বেলেঞ্চ নিৰ্ধাৰণ কৰে। মনত ৰাখিব, এলন মাস্কৰ দৰে মানুহবোৰেও এটা সময়ত সৰু সৰু চিন্তাৰে আৰম্ভ কৰিছিল। তেওঁলোকৰ এটা কথাই বেলেগ আছিল, তেওঁলোকে সৰু সপোন দেখি সন্তুষ্ট নাছিল। গতিকে আজিৰ পৰা আপুনিও আপোনাৰ ধনৰ বিষয়ে কেনেদৰে চিন্তা কৰিব সেইটো সিদ্ধান্ত লওক। কাৰণ আপোনাৰ চিন্তা সলনি কৰাৰ লগে লগে আপোনাৰ ভৱিষ্যত সম্পূৰ্ণৰূপে সলনি হৈ যাব। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰক আৰু আপোনাৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰক। আৰু এনেকুৱা তথ্যপূৰ্ণ ভিডিঅ' পাবলৈ অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।